আলু পিটিকা আছে, বেঙেনা পকৰি আছে, মইলে আৰু এনেকুৱা বেঙেনা পকৰি খাম ন আজি। বাইদেউ বেঙেনা পকৰি আৰু দি দিবচোন। এখন 60 ৰুপিজৰ থালি, আপোনালোকে আহিব ইয়াত ধুনীয়াকৈ একদম ৰিজনেবল প্ৰাইচত 60 ৰুপিজ ভাত লয়, 30 টকাত মাংস লয়, 10 টকা পানী বটল খাই পিনে 100 টকাত পানী বটল ফ্ৰী হয়, নালাগে ল'বলৈ। তো 190 টকাত কাহিনী খতম। নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ ডিব্ৰুগড় জানমনু হোটেল। আৰু এই ৰাস্তাৰ পৰা ইমান ভিতৰত থকা পাছতো কিয় মানুহে আহে ইয়াত খাবলৈ কাৰণে? অভিয়াছলি কিবা এটা খাজ মানে ৰহস্য আছে ইয়াতে, তাকে দেখাবৰ কাৰণে আপোনাক গৈ আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই দেখাম জানমনু হোটেলখন। জানমনু হোটেলখন ৰাস্তা কিনাৰৰ পৰা অকণমান সোমাই যাব লাগিলে গ'লে, তো মানুহে ইমান ভিতৰলৈ সোমাই গৈ ভাত খাই কেলে? তো বলক মই দেখাবৰ কাৰণে গৈ আছোঁ আপোনালোকক ৰিজনেবল প্ৰাইচত, মানে ময়ো খাই দেখাম আৰু আপোনালোকক দেখাম কি আছে ভিতৰলৈ। তো সোমাই যাবলৈ ভিতৰলৈ। হোটেলখনলৈ সোমাই গৈ আছোঁ। এনেকুৱা লাগিছে মানুহৰ বাউণ্ডেৰীৰ ভিতৰত সোমাই আছোঁ এতিয়া বৰ্তমান। একচুৱেলি বাউণ্ডেৰীৰ ভিতৰে ন, তো বাউণ্ডেৰীৰ ভিতৰত সোমাই আছোঁ মই এতিয়া। এণ্ড চ' অকণমান ভিতৰলৈ সোমাই আহি আমি পাই গ'লোঁ জানমনু হোটেলখন। আৰু হোটেলখন হৈ গ'ল এনেকুৱা। চাওক আপোনালোকে কেনেকৈ গম পাব এখন হোটেল বুলি, বৰ্ড এখনো নাই। বাৰু ভিতৰলৈ যাওঁ বলক। চ' জানমনু হোটেলখনৰ ভিতৰলৈ সোমাই গৈছোঁ। বলক আমি অকণমান এতিয়া গৈ আছোঁ ভিতৰলৈ আৰু চাওঁ ময়ো কেনেকুৱা দেখিবলৈ। বাহিৰৰ পৰা যিমান হোটেলখন দেখিবলৈ হোটেল নহয়, ভিতৰৰ পৰা সিমানে হোটেল হয়। বঢ়িয়া। ভাত আছে ন আপোনাৰ? ভেজ থালি কিমান? ভেজ থালি 60 টকা দিয়কচোন। মাংস চাংস অৰ্ডাৰ দি আছোঁ বাৰু মই। চ' মই ভাত অৰ্ডাৰ কৰি দিলোঁ আৰু মানুহ ইমানেই ভিৰ যে ভাত শেষ হৈ থাকিলে। তো মোক সুদা দাইলখিনি দি মানে বহাই থৈ দিছে। এতিয়া কিনো খুৱাম আৰু মই এতিয়া। চ' এইটো 60 ৰুপিজৰ 60 টকা ভেজ থালি। বাইদেউ দাদা মাংস কি আছে? চিকেন আছে। চিকেন কোৱাৰ্টাৰ কিমান? 30 দুটা চিকেন খাবি ন? 30 দুটা চিকেন দুটা দিব। আৰু কি আছে বুলি ক'লে? হাঁহ খাবি? হাঁহ কিমানকৈ? হাঁহ 100 দি দিয়ক। এটা হাফ দিয়া হাঁহ দি দিয়ক। কোৱাৰ্টাৰ দুটা মানে দি দিব। ৰৌ মাছ 50 এটা ৰৌ মাছ দিব, এপিছে দিব মানে এটা হেৰিয়ে দিব হা, ৰৌ মাছৰ 50 ক'লে ন? চ' এইটো কোৱাৰ্টাৰ চিকেন 30 ৰুপিজ 30 টকা। 30 টকাত চিকেন কোৱাৰ্টাৰ। এইটো হাঁহ মাংস ন? হাফ 100। এইটো হাফ 100। এইটো কিমান? 50 ৰুপিজ ন? এইটো 50 টকা। কিমান? 60 টকা। আৰু 50 কৰিছিলে। হ'ব একো নাই দিয়ক, একো নাই। বাঢ়িলে নেকি? আচ্ছা। তো এইটো 50 আছিলে 60 হৈ গ'ল এইটো। বাৰু যি কি নহওক, খাই চাওঁ কেনেকুৱা লাগে। এইটো 60 হৈ গ'ল। তো খানাটো আৰম্ভ কৰোঁ। আৰু কিবা খাবি নেকি? মোৰ ইমানেই হৈ যাব। তো 60 ৰুপিজৰ এটা ভেজ থালি লৈছোঁ, 30 টকীয়া এটা কোৱাৰ্টাৰ চিকেন লৈছোঁ, এণ্ড এইটো হৈ গ'ল হাঁহ মাংস। এইটো হাঁহ মাংস 100 টকা হাফ প্লেট। টেষ্টটো কৰি চাওঁ কেনেকুৱা। আৰু এইটো হ'ল 60 ৰৌ। ঠিক আছে। তো বলক টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে। চ' এতিয়া জানমনু হোটেলৰ খানাটো ষ্টাৰ্ট দিওঁ। আৰু বহুত মানুহ পূৰা ভিৰ হৈ আছে, তাৰ মাজতে মই শ্বুট কৰি আছোঁ দেখিছে। আৰু এবাৰ ৰাউণ্ডটো ঘূৰাই দিয়া খাবলৈ কাৰণে কেনেকুৱা ভিৰ মানুহ দেখিছে আপোনালোকে। আৰু এতিয়া মই এইটো 60 ৰুপিজৰ থালিটো ট্ৰাই কৰোঁ। চাউলটো ভাল লাগিছে। আৰু দাইল এক চৰিয়া দি দিছে দাইল, আৰু খাই থাক। ঠিক আছে। এতিয়া এইখিনি চাওক। এতিয়া মই 60 ৰুপিজৰ থালিত কি আহিছে মই এবাৰ কৈ দিছোঁ। এইটো চিম আছে। এইটো চিম ভাজি এটা আছে, কুকুৰে কামোৰা আছে। মই এনেও খাব নোৱাৰোঁ বাৰু, নাখাওঁ। মায়ে মনা কৰি দিছিলে। এইটো বন্ধাকবি ভাজি, চালাড আছে, আলু পিটিকা আছে, বেঙেনা পকৰি আছে, মইলে আৰু এনেকুৱা বেঙেনা পকৰি খাম ন আজি। বাইদেউ বেঙেনা পকৰি আৰু দি দিবচোন। এইটো আপোনাৰ চাটনি দুটামান আছে ধুনীয়াকৈ। ঠিক আছে। তো প্ৰথম মই 30 টকা দামৰ কোৱাৰ্টাৰ চিকেনটো ট্ৰাই কৰি চাওঁ। ঠিক আছে। বাইদেউ বেঙেনা পকৰি দিবচোন এটা। নাপালোঁ। কি আছে আপুনি? কি আৰু হা শুকান মাছৰ পিটিকা। আচ্ছা। আৰু এইটো মোৰ ফেভৰেট হয় দিয়ক, ভাল লাগে মাছৰ পেটো। আৰু অলপ দিয়ক। ঠিক আছে। মোক পকৰি এটা আনি দিব দেই। 30 টকাত মাংস দিছে 2 পিচ। ঠিকে আছে। 30 টকাত ক'ত আজিকালি মাংস পায়।
থেংক ইউ চ' এতিয়া মই ইয়াৰ 60 ৰুপিজৰ এইটো ৰৌ মাছৰ আছিলে ৰৌ মাছৰ পিচটো এবাৰ দেখাই দিছোঁ এবাৰ কিমান ডাঙৰ নৰ্মেল পিচ আৰু নৰ্মেল পিচ আধা খাইছোঁ আধা তই খাবি কেমেৰামেনটোৱে কৰা আধা খাব দেই তো ভাতকেইটা বেয়া লগা নাই খাই মাছটো বঢ়িয়া বনাইছে এইটো পকৰি ই মৰিলে আৰু 10টামান খাই আমাৰ চ' গাইজ আপোনালোকে যেতিয়া আহিব ইয়াত খাবলৈ কাৰণে তেতিয়া এইবোৰ বন্ধাকবি ভাজি চাটনি পিটিকা চিন ভাজি আৰু মাছৰ পেটু এইবোৰ খাই থাকিব মই মানে মেইন বস্তুকেইটা টেষ্ট কৰি মানে দেখাই দিছোঁ কেনেকুৱা মানে ঠিক আছে তো এতিয়া মই লৈছোঁ আপোনালোকৰ হাঁহ মাংস এইটো হৈ গ'ল আপোনাৰ হাফ 100 টকাত হাঁহ মাংস ঠিক আছে 100 টকাত হাঁহ মাংস 1 2 3 4 6 পিচ দিছে 6 পিচ তো চাওঁ টেষ্ট কৰি কেনেকুৱা লাগে হাঁহ পিচটো ডাঙৰ ডাঙৰ পাইছে হাঁহ হয় নে লোকেল দিলে এইটো ঠিক আছে বঢ়িয়া গ্ৰেভিটো চাওঁ কেনেকুৱা লাগিছে কোৱান্টিটি ঠিকে আছে নট বেড মানে এবাৰ এটা বস্তু এবাৰ লৈ পিনি আপুনি হাঁহ মাংস যেনেকৈ এটা ল'লে দুটা মানুহে ভাগ কৰি খাব পাৰে আৰামছে বঢ়িয়া আৰু এইটো পকৰি মৰিলে আজি চ' এতিয়া খানাটো খাই আছোঁ এণ্ড ভালে লাগিলে আহি পিনে আপোনালোকে ইয়াত 30 টকাত মাংস খাব পাৰিব 30 টকাত ঠিক আছে তো মই ক'লোঁ আৰু গোটেই থালিখন এখন ভেজ থালিখন এইখন দেখাবৰ কাৰণে আনিছিলোঁ এইখন আপোনাৰ 60 ৰুপিজৰ থালি ঠিক আছে এখন 60 ৰুপিজৰ থালি আপোনালোকে আহিব ইয়াত ধুনীয়াকৈ একদম ৰিজনেবল প্ৰাইচত 60 ৰুপিজ ভাত লয় 30 টকাত মাংস লয় 10 টকা পানী বটল এটা খাই পিনে 100 টকাত পানী বটল ফ্ৰী হয় নালাগে ল'বলৈ তো 190 টকাত কাহিনী খতম ঠিক আছে ভাল লাগিব এতিয়া মই খানাটো খাই থাকোঁ আৰু এড্ৰেছটো মই আপোনাৰ বাহিৰৰ পৰা পুৰা ধুনীয়াকৈ দেখাই আছোঁ বলক চ' 30 টকাত মাংস দিছে এনেকুৱা নহয় যে সৰু মাংস দিছে মাংস পিচ একদম ধুনীয়া ডাঙৰ চাইজৰ মজা চাইজৰ আছে দেখিছে আপোনালোকে 30 টকাত ডাঙৰ আছে চাইজকেইটা ডাঙৰ হয় এনেকুৱা নহয় যে এনেই আৰু অকণমান দি থৈ দিছে আৰু ইয়াত ভাত খাই মানুহৰ পইচা দিবলৈ কাৰণে লাইনটো চাওক আপোনালোকে মই লাইনত সোমাই যাওঁ বলক 330 টকা চ' গোটেই খানাখিনি মিলাই আমাৰ 330 টকা হৈ গ'ল চ' দুটা মানুহে আমি ইয়াত আনলিমিটেড ভাত খোৱাৰ পাছত আমাৰ বিল হৈ গ'ল 330 টকা মানে আমি দুটা মানুহ আহিছিলোঁতো চ' গাইজ গোটেই হোটেলখন দেখুৱাৰ পাছত এইখনেই আছিল জানমনু হোটেল আৰু মই ইয়াৰ এড্ৰেছটো দিবলৈ কাৰণে মই আছোঁ বৰ্তমান ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওচৰত ঠিক আছে তো ডিব্ৰুগড় ইউনিভাৰ্চিটিখন অকণমান আগত আছে এইখিনিৰ পৰা শ্লাইড জাষ্ট 100 মিটাৰমান আহিলে মানে আপোনালোকে ৰাইট ছাইডে দেখি পাব জানমনু বুলি এখন ধুনীয়াকৈ বৰ্ড লাগি আছে ঠিক আছে আৰু এই গলিটোদি সোমাই গ'লে ৰাইট ছাইডে একদম মানুহৰ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত আছে জানমনু হোটেলখন দেখালোঁ আপোনাৰ এনভাইৰমেণ্টটো তো আপোনালোকে আহিব পাৰে ৰিজনেবল প্ৰাইচত যে ইমান ধুনীয়াকৈ খানা দি আছে কাৰণে চাগে মেবি ইমান ভিৰ হয় আৰু এইফালে গ'লে মানে আপোনালোকে গদাপানী ব্ৰিজখন পাব অকণমান আগত গ'লে গদাপানী ব্ৰিজখন পাব ঠিক আছে তো গদাপানী ব্ৰিজখন নোপোৱা আগত আৰু ইউনিভাৰ্চিটিখন পাৰ হৈ তাৰ মাজতে আছে হোটেল জানমনু ঠিক আছে আই হোপ ভিডিঅ'টো চাই ভাল পালে যদিহে চাই ভাল পালে প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰিলে আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ